নমস্কাৰ বন্ধুসকল, মই ৰাজ আৰু আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ অতি মৰমৰ চেনেল বিফৰ গ্ৰাম চেনেললৈ। তো বন্ধুসকল, আমি আজিৰ ভিডিঅ'টোত অসম জিঅ'গ্ৰাফিত থকা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজত ডিছকাছ কৰিম। সো এইবিলাক প্ৰশ্ন হয়তো আপোনালোকৰ আহিবলগীয়া এপিডিচিএল এক্সাম অৰ্থাৎ অফিচ কাম ফিল্ড এছিষ্টেণ্ট আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। আৰু বন্ধুসকল, আপোনালোকৰ যদি আসাম জিঅ'গ্ৰাফিৰ পাৰ্ট 2 ভিডিঅ' লাগে তেনেহ'লে প্লিজ আপোনালোকে কমেণ্টত আসাম জিঅ'গ্ৰাফিৰ পাৰ্ট 2 বুলি লিখি জনাই দিব। তো বেছি দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। তো বন্ধুসকল, আপোনালোকে যদি আমাৰ চেনেল নতুন থাকে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে। তো বন্ধুসকল, আসাম জিঅ'গ্ৰাফিত থকা প্ৰথমটো কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টোটেল লেণ্ড অফ এৰিয়া অফ আসাম? অসমৰ মুঠ মাটিকালি কিমান? 78,438 কিলোমিটাৰ স্কুৱেৰ। আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য এভাৰেজ হাইট অফ আসাম ফ্ৰম চি লেভেল? চি লেভেলৰ পৰা অসমৰ এভাৰেজ হাইটটো কিমান? 39.5 মিটাৰ। আমাৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছ ইন? টি অকশ্যন চেণ্টাৰটো এষ্টাব্লিছ অৰ্থাৎ স্থাপন কৰা হৈছিল 1970 আৰু এইটো স্থাপন হৈছিল গুৱাহাটীত। Number 4 question, literacy rate of women in Assam according to 2011 census? 2011 লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান? তো ইয়াৰ সঠিক উত্তৰ হ'ব 67.25% হৈছে ইয়াৰ উত্তৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ চিজন ৱাজ এছ'চিয়েট উইথ বৰদৈচিলা ইন আসাম? অসমত বৰদৈচিলা কোনটো চিজনত দেখা পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব বৰদৈচিলা ইজ দ্য severe thunderstorm that occurs in Assam during pre-monsoon season অর্থাৎ এপ্রিল আৰু মে। নাম্বার 6 কোৱেশ্যনটো হৈছে when BTID was established অর্থাৎ BTID কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 10 ফেব্ৰুৱাৰী 2003 চনতে BTID স্থাপন কৰা হৈছিল। নাম্বার 7 কোৱেশ্যন which city of Assam has the largest dry fish market of Assam? শুকান মাছৰ মাৰ্কেট এছিয়াৰ ভিতৰত ক'ত সবতকৈ ডাঙৰ? ইয়াৰ উত্তৰটো হ'ব জাগিৰোড আৰু এইটো কামৰূপ ডিষ্ট্ৰিক্টত পৰে। নাম্বাৰ 8 কুৱেশ্যনটো হৈছে হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মেনচেষ্টাৰ অফ আসাম? শুৱালকুছি ইজ ন'ন এজ দ্য মেনচেষ্টাৰ অফ আসাম। 9 নম্বৰ কুৱেশ্যনটো হৈছে হাউ মাছ লেণ্ড অফ আসাম হেজ বিন অকুপাইড বাই ফৰেষ্ট? অসমৰ কিমান শতাংশ মাটি অৰণ্যৰে ভৰা? ইয়াৰ উত্তৰটো হ'ব 20.6% মাটি অসমত অৰণ্যৰে ভৰা। 10 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য হাইয়েষ্ট পপুলেটেড ডিষ্ট্ৰিক্ট ইন আসাম? ইয়াৰ সঠিক উত্তৰটো হ'ব নগাঁও। নাম্বাৰ 11 কুৱেশ্যন হোৱাট ইজ দ্য পপুলেশ্যন ডেঞ্চিটি অফ আসাম পাৰ স্কুৱেৰ কিলোমিটাৰ? অৰ্থাৎ অসমত 32 কিলোমিটাৰত থকা জনবসতিৰ ঘনত্ব কিমান? 398। ইয়াৰ সঠিক উত্তৰ। নাম্বাৰ 12 নম্বৰ কুৱেশ্যন হুইচ ইজ দ্য নৰ্থৱাৰ্ড ফ্ল' সাব ৰিভাৰ অফ ব্ৰহ্মপুত্ৰ? ইয়াৰ সঠিক উত্তৰ হ'ব ঝান্সী। তো বন্ধুসকল, আপোনালোকৰ যদি আসাম জিঅ'গ্ৰাফিৰ ছেকেণ্ড পাৰ্ট লাগে তেনেহ'লে প্লিজ আপোনালোকে কমেণ্টত জনাই দিব। চ' আশা কৰিছোঁ আপোনালোকৰ আগন্তুক এক্সামৰ বাবে এই ভিডিঅ'টো কিছু পৰিমাণে হ'লেও সহায় কৰিব। চ' পৰৱৰ্তী সময়ত আৰু এনেধৰণৰ কিছু হেল্প কৰাৰ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।